KSA ASTC lapen KNCA tumchilang pet pen Citizenship Amendment Bill 2016 ing thanang ji pu alam pen Karbiang lo angkang prajama dimalong tharna kangi. Bokajana long AAKP AJYCP lapen asu chilang pet pen Citizenship Amendment Bill 2016 apathang tharna kangi. Dongmoka long Gamteron Auditorium Hall atheng nualong hachakekan. Kardom adaba birta long penili velbon kropi non birtang ton pen arjek tha. KSA ASTC lapen KNCA chilang pet pen arkoini phai thom ke bani Citizenship Amendment Bill 2016 ke pachun jia phan BJP sarkar pen sai ke deng ponalong chidon dun thek thei pura song thom chilang si Karbiang long angkang prajama dimalong dharna ke padu pon lapen me thengtom od cry pen armuko jana sai ke paman pon birta pherang ke pen katni sa sai hemalong birta nang pale. Difu Samsung Singh Igti Memorial Park along KSA ASTC lapen KNCA chilang pet Citizenship Amendment Bill 2016 ing thanang jipu alam pen tharna ki padupon along ongdu horal tunta chitodu Difu along tharna ki padupon ason thak thak si dokboka harakat ROCP along ta padupon lapen halabu Difu jila karmachari parishad tumpenta Difu Samsung Singh Igti Amir Biria thengno along Citizenship Amendment Bill 2016 ing thanang jipu alam pen dharna kangi padu তেওঁলোকৰ দলৰ সিদ্ধান্ত অনুযায়ী অসমৰ বিভিন্ন ঠাইত সংবিধানৰ যি নাগৰিকত্ব আইন সেইটো সংশোধন কৰাৰ বিৰোধিতা কৰি বিভিন্ন ঠাইত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছে সেইটোত তেওঁলোকে অট'নমাছ ষ্টেট ডিমাণ্ড কমিটিকো আহ্বান জনোৱাৰ বাবে আমি ইয়াত উপস্থিত হৈছোঁ ASTC KSA আৰু KNCA আমি কেইটাই তেওঁলোকৰ লগ লাগি পেলাই আজি এই ধৰ্ণা কাৰ্যসূচী কৰিছোঁ ASTCয়ে যেনেধৰণে বিভিন্ন সময়ৰ পৰা এই কথাটো ওলোৱাৰ দিনৰ পৰাই এই Citizenship Amendment Bill তাৰ বিৰোধিতা বিভিন্ন কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ ঠিক তেনেধৰণে অসম গণ পৰিষদ দলটোৱেও তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন ধৰণে এই কাৰ্যসূচী কৰি আহিছে আজি দিনৰ পৰা গতিকে আমাৰ যি ASTC আৰু AGPৰ মাজত যিটো ৰাজনৈতিক সম্পৰ্ক বিশেষকৈ সমাজখনৰ স্বাৰ্থত জাতিৰ স্বাৰ্থত আৰু অসমখনৰ স্বাৰ্থত আমি কৰি আহিছোঁ এইটো অনাগত দিনতো ভৱিষ্যতেও আমি এনেধৰণৰ কাৰ্যসূচী আমি একেলগে কৰিব পাৰিম বুলি আমাৰ বিশ্বাস আছে অসমৰ বিভিন্ন শ্ৰেণীৰ ৰাইজ বিভিন্ন সংগঠনবিলাকে সেই ছাত্ৰকেই হওক যুৱকেই হওক মহিলাসকলেই হওক আনকি চৰকাৰী কৰ্মচাৰীসকলেই হওক তেওঁলোকে এই যে জাতি ধ্বংসী যি মানে বিধেয়ক আনিব গৈ আছে ইয়াৰ বিৰোধিতা কৰা মানে এইটোৱেই বুজায় যে BJP নেতৃত্বাধীন চৰকাৰখনে উত্তৰ পূবক তথা অসমক ইয়াৰ খিলঞ্জীয়া ৰাইজক বিশেষ কৰিব খুজিছে কিন্তু ইয়াৰ বিৰুদ্ধে শেষ বিন্দু তেজ থকালৈকে আমি যুঁজি যাম এইটোৱে প্ৰমাণ কৰিছে আৰু সেইকাৰণে আমি আহ্বান জনাওঁ যে যিসকল ৰাইজ এতিয়ালৈকেও এই আন্দোলনত চামিল হোৱা নাই আপোনালোক আহক আমি একেলগে এই যুঁজটো সমগ্ৰ ৰাজ্যতে সৰ্বস্তৰৰ জনসাধাৰণে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিল কৰাৰ দাবীত বিভিন্ন ধৰণে আন্দোলন প্ৰতিবাদ কৰি অহাটো আমাৰ সকলোৰে পৰিলক্ষিত হৈছে আৰু এই সন্দৰ্ভত আমি সদৌ অসম কৰ্মচাৰী পৰিষদ বিগত অসম আন্দোলনৰ সময়ত আপোনালোকে জানে যে আমি ছাত্ৰ সন্থাৰ লগত আমি ঐক্যবদ্ধভাৱে আন্দোলনত নামি পৰিছিলোঁ আৰু তাৰ পৰিণতিত 855 জন আমাৰ শ্ৰদ্ধেয় ব্যক্তি শ্বহীদ হৈছিলে তাৰ ভিতৰত আমাৰ কৰ্মচাৰীও বহুখিনি আছিলে আৰু আজিৰ পৰিস্থিতিত এই যিখন নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 আমাৰ ওপৰত জাপি দিব বিচৰা হৈছে ইতিমধ্যে লোকসভাত আপোনাৰ এই বিলখন পাছ হোৱা আমি সকলোৱে জানো কিন্তু আজিৰ এই পৰিস্থিতিত সদৌ অসম কৰ্মচাৰী পৰিষদে যোৱা 20 জানুৱাৰী তাৰিখে তামুলপুৰত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সভাই যে আজিৰ দিনটোত সমগ্ৰ ৰাজ্যৰ জিলা উপায়ুক্ত আৰু মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত এই অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আহ্বান জনাইছে আৰু আমি জিলা গোট হিচাপে এই কাৰ্যসূচীৰ সফল ৰূপায়ণ কৰিবলৈ আমি দিনৰ 11 বজাৰ পৰা এই 2 বজালৈকে আমি অৱস্থান কৰিম এই প্ৰতিবাদখন আজি বুলি নহয় অসম গণ পৰিষদৰে আজি
80 চনৰ পৰা 6 বছৰ আন্দোলন যিটো হৈছে তেতিয়াৰ পৰা আমি মাত মাতি আহিছোঁ আৰু এই বিধেয়কখন বাতিল কৰিবই লাগিব বাতিল নকৰা পৰ্যন্ত আমি আন্দোলন কৰি চলি থাকিব আৰু দৰকাৰ কৰিলে আমি এই জঙ্গী আন্দোলন তথা মিজোৰাম যিটো প্ৰচাৰ চলিছে এই বিধেয়ক বিৰুদ্ধে বাই বাই ইণ্ডিয়া হেল্ল' চাইনা ঠিক এই পদ্ধতিও হয়তো দৰকাৰ কৰিলে আমি যাবলৈ প্ৰস্তুত আছোঁ এই হিচাপে আজি আমাৰ কাৰ্বি আংলঙতো সংঘলোকৰ দলে KSDC সকলকো আমি আহ্বান কৰিছোঁ KSA সকলক আহ্বান কৰিছোঁ আৰু KNC ইত্যাদি সংগঠনবোৰ আছে আজি আমাৰ লগত আছে আৰু আজি এই কিবাটো চলি থাকে কেইবাজিলৈকে আপোনাৰ ধৰ্ণাটো আমাৰ এই আপোনালোকৰ আহিছে মিডিয়াসকল আহিছে এতিয়া অলপ পিছতে আমি ধৰ্ণাটো শেষ কৰিম Anparta, Arikang sama po di Fuharukat Babuka Arok Supialong, meeting to Port Kraben Army Contingent Sailak Padupontu. Central Government BJP atum kijapon sarkar atum pen la CAB orthat Citizenship Amendment Bill 2016 la bangke itum khai phan itum der phan isi sumkrung bangji pu theklong si ini ituma song pen chesong ponlo asila so song pen ajok pini theklong lo non kijapon sarkar atum BJP atum la bangke hang dagali Mosita methang political career kacipa do bomja phan la pen mo office dame so democracy la so bangke ke dong thibja phan sila tum ke claim pon la so conspiracy pusini tum deglong lo la bangke litum khai phan sungkung jibinong la pen khai phan itum longria phan itum jutang jobate lami ki phan kaddo e phan sitami litum ke sungkung la bangke litum song pen itum theglong lo la sipini la so aron jitu CAB Citizenship Amendment Bill la bangke non Lok Sabha long pasel lo puzde non Rajya Sabha long dolang la sobang papas long le dia phan la sini tum sodak pen itu masih yang tong la bangke Delhi ke pali je phan sipini so theng tom provision itum deng pon lo আমি বিভিন্ন দল সংগঠনে ঐক্যবদ্ধ হৈ ইয়াৰ বিৰুদ্ধে অহা দিনবোৰত আমি আন্দোলন কৰিব সাজু কৰি দিছোঁ গতিকে আজি আমি এই টৰ্চ লাইট প্ৰচেছন যোগেদি আমি ভাৰত চৰকাৰক জনাই দিব বিচাৰিছোঁ এই জাতিদ্ৰোহী যিটো সংশোধনী বিধেয়ক তেখেতসকলে পাছ কৰিব বিচাৰিছে বিদেশীৰ পক্ষত যিটো তেখেতসকলে খাৰা হ'ব বিচাৰিছে আমি ইয়াৰ ঘোৰ বিৰোধিতা কৰিছোঁ বিদেশীৰ কোনো জাতি নাই কোনো দেশ নাই এই বিদেশী সেইকাৰণে বিদেশী প্ৰটেষ্ট কৰা কিমানটা অৰ্গেনাইজেশ্যন কম্বাইন ASDC KSA আৰু KNCA তিনিটা সংগঠন হৈ আজি আমি টৰ্চ লাইট প্ৰচেছন যোগেদি এই আইনৰ বিৰোধিতা কৰিছোঁ Bukajan STU Civil Sahem Atheng Nolong Arkoini Phai Thom Gebani Ada Porphai Keba Porben All Assam Karmachari Parishad Atum Kapin Khat Ateng Ben Bukajan Regional Committee Atum Kachipatir Pi Pen Parta AJYCP Asu Atum Pen Chilang Si Khonta Ke Thoman Dharna Gangnia Birta Pherang Anantirang Katni Sahem Along Birta Nangpali All Assam Karmachari Parishad NRC Amai Puramakanta Chetia Pen Kachiphan Pupen Amailong AJYCP Pen Jitu Pukon Pen Asu CC Ben Vedanta Saikia Tum Chatongtun Mailong la Swadharna Kangni Pon la Kenon Malong Assam Hawaralong Kaburuk Bok Komentu Ne Penta Assam Arabatum Kedengun Edit Alamdon Citizenship Amendment Bill 2016 Alam Non Kecharibom BJP Sarkaratum Parliament House Along Kepangdak Alam Obatak Pusipachini Khonta ke thom tharna ingni data phi penan asong along ki claim akortia tum aning kipung chekhangon isi rat angno achu ka chikilun asai ta claim pon laben la suka che song non lekang ton jikali Citizenship Amendment Bill 2016 alam don CNA tik che song bom jilang lapen aprang an se ka che song ta hearing tang bom lapen lake BJP government atum si adai chen nangji jong si kupine alam do kok polote budak ke ther pado bang pharo su se arat tum chetong dun si mesen pen pachun pon Diffu Golf College KCS Unit Ahin Pen Arkoini Phai Thomkep Arni Karbi Cultural Society Ingdeng Prikep Rahini Amhang Kithek Arni Pachaton Dunsi DGC KCS Unit Hin Penta Adap Apor Malom Pen DGC Pathwa Klamalong Kipang Serasai Claim Ponsi DGC Chardi also Maratum Pen Chirapche Tudun Pen Amhang Kithek Arni Katalon Duna Birta Pherange Pen Katni Sosai Hemalong Birta Nangpali DGC KCS Unit Amai Pujer Song Rongbi Ben Mai Chari Ponsi Alhiaman pen kachetong dun DGC KCS Unit Abidisar Mongol Killing la pen claim bang phatum chetong dun lawang so mai long Bidisar Mongol Killing pen lam ke jai pon ke DGC KCS Unit sitame nikan chok silo kachepate dun long
Lasinon kibang chi ingdeng plike rapo KYF DGC KCS unit pen kachapati dunjapa chisik chedang ponang poputa jaipon. Lapen ki chengsi DGC KCS unit ahin pen patirpi pon si traditional food festame thang ni phai ECR ni kibi pon japhan kachisik pon alam pachini. Lasi DGC KCS unit claim bang phubang phetum pen sitami mesen pen ki pachun pon japhan sai claim ponang poputa DGC KCS unit amai po jersong rong pi pen pachini. Namalam sopor pan bir tamu ingtimon accident. Karom, jadi Sathe Kamsa, West Karbi Anglong District Congress President. Non Kewanji Nikan Surinira President Cap Karbi Nikan Kimi Aparman Kato Kawe Karbi Anglong Arab Lapen Karbi Akhepan isi hir jumi pilo non Kewanji Nikan Kato Kawe Karbi Anglong Rat lapan Karbi Akhe Kemisen Kamat Haji Apang Kato Kawe Karbi Rat Panta Arnam Abiti Sore Papina Lapen Akhaino Kamat Ha lapan Karbi Anglong Apang Kepavir Derji Longri Longpat Kepajut Kokji Pukamat Ha Ajak Kong Apang Pivir Lona Lapen Kato Kawe Apang Ta Bidi Sore Kethekere Anjose Akime Kamat Ha Apang Arnam Ajak Kong Papinan Kusiliti Kato Kawe Panta Hir Jume Lapen Opranta Arnam Keparaji Apang Sini Hir Jume Hanpilo Kado First time at DIFO, First International Trade Fair 2019 from 18 January to 30 January at DIFO Club. A huge branded and collection of handicrafts from different states of India such as Delhi, Kashmir, Ludhiana, Haryana, Maharashtra, Uttar Pradesh, Kolkata, Punjab, etc. A beautiful melamine kitchen items of Bangladesh are available here. You will get all the needful and householding accessories including food items here. There is no any fee required for entry. Simonjir Children Park cum picnic spot. A place to visit for sure. The park is filled with eye-catching flowers, some medicinal plants and nursery. A perfect place for your children and family. For more queries, please contact 91014 33731 93652 07012. Simonjir Children Park, Chirikangnep, Ward number 4, DIFO, Karbi Anglong. Please tap in Rose Gold, a newly opened beauty parlor, one step to the world of fashion. All kind of facilities are available here such as hair spa, bleaching, makeup, pedicure and manicure, hair perming, straightening, body spa, facial, threading, waxing, etc.
For more information, please contact 6001863460. Rose Gold, a newly opened beauty parlor, first floor, Cakes Legacy Building, Main Market, Diffu. Aturkimi Academy, Diffu, affiliated to CBSE, New Delhi. Admissions open for Montessori, LKG, UKG, class 1 to 9 for the session 2019 and 20. Facilities like boys and girls hostel, crash babysitter, art class on Saturday and Sunday. Registration forms are available at school office on all working days from first week of December 2018 from 8 a.m. to 1 p.m. Aturkimi Academy, Diffu, Rukasan, Amlapati, Diffu 782460. For more queries, please contact at the number given on screen. Free admissions for Montessori students sponsored by Aturkimi Society. Ganj Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang tum Arniwang kenang sot kecu ason la penthesri alang hithi kulat along longpon ikji. Kang sirtang kejun alang tharwe alang theso alang kecu ajam tu tharmit aduk thelua kreng chitronola ukthor pen chenglok ongdung hemalong akenang sot hormu longpon ikji. Dihinamo people thought beer dalong wang thalo. Dokmoka long kam teron auditorium hall at hang no along arkoni phai thom kep arni arikang sam por phai trok raj team apor malam pen Mahamaya Youth Development ahin pen chipatir pi ponse dokmoka rong sipi along kedo long kam teron auditorium hall at hang no along hachake kan kepado pona birta pherang ke pen birta nak pale. Mahamaya Youth Development amai Prakash rong pila pen chenbang Gopal terona tumpen Japon si dokmuka rong spia long kedo longkam teron auditorium hall at hengno along karbjutang kanbari hachaki kan alon angbong pen padupon bangso hachaki kan alon kedo penan parta kilang me chola jok dokmuka kang khai dona tumta kilang che thordun. Cricket Golden Generation at tumpen patir pi ponsi arkoi ni phai thom cap ani Surihinira Crescer cap aningana bha Diffu Sports Complex 5th miles along T20 League Prize Money Cricket Challenge angdung kiti ki pathupon birta pherangke pen katni so sahem along birta nang pali T20 League Prize Money Cricket Challenge angdung kiti ki pathupon along Alhi Sarpo man pen Karbi Anglong Sports Association of Kongchun bang Pankaj Teron chatongdun lapen ka chupha Alhi man pen Kamsing Kro pen Chenglok pena ana bang phodum da chatongdun si RDP dun angdum kiti ke pathupon along Cricket Golden Generation Diffu pen Bokojan Cricket Club atum angbong si pathupon lo angdum kiti ke pathupon along Cricket Golden Generation Diffu atum si ke pathu che pahai pon lo adaba birta bang gila pans kang ton paniklo domi thakme kurang thu